Hello, namaskar, welcome back to my YouTube channel. So friends, আজি আমাৰ কাশ্মীৰৰ থাৰ্ড ডে হয়। আমি আজি গুলমাৰ্গ গৈ আছো আৰু আজি এই থাৰ্ড কাশ্মীৰৰ ব্লগটো আপোনালোকে চাই নিশ্চয় ভাল পাব আৰু যোনে নতুনকে মোৰ ভিডিঅ'টো চাই আছে তেন্তে প্লিজ মোৰ YouTube চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। So friends, ব্লগ আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। কাশ্মীৰৰ সিনাৰী গোটেইখিনিয়ে দেখাবলগীয়া আৰু ফটোৰ কাৰণে ইমান ধুনীয়া ধুনীয়া সিনাৰী আছে। আপুনি গোটেই ৰাস্তাতে আপুনি ফটো উঠিব পাৰে। এয়া আমাৰ হোটেলৰ পৰা মই অকণমান ভিউ দেখুৱাইছোঁ। আমি হোটেলত আমি লাগেজটো থৈ পেনে গণ্ডোলা ৰাইডৰ কাৰণে ওলালোঁ আৰু গণ্ডোলা ৰাইডৰ কাৰণে যাবৰ কাৰণে ঘোঁৰা ল'ব লাগে। নাই নাই আৰু বুজিছা ঠিক আছে এতিয়া গণ্ডোলা ৰাইডৰ কাৰণে যাব ৰেডি আৰু ফেজ 1 আৰু ফেজ 2 আছে। আমি ফেজ 2ত নাযাওঁ, ফেজ 1তে যাম। ফেজ 2ত বহুত মানে অক্সিজেনৰ অকণমান প্ৰব্লেম হয়, চ' আমি নগ'লোঁ। গণ্ডোলা ৰাইডৰ কাৰণে টিকেট অলৰেডি পেকেজত আমাৰ কৰি দিছিলে। আৰু ফ্ৰেণ্ডছ, আপোনালোকে জনাবচোন গণ্ডোলা ৰাইড যদি কোনোবা উঠিছে আপোনালোকৰ এক্সপিৰিয়েঞ্চ কেনেকুৱা। মোৰ ইয়াৰ প্ৰথম এক্সপিৰিয়েঞ্চ, মোৰ অকণমান ভয় লাগিছিলে, উঠাৰ পিছত আৰু ভয় লগা নাই। আৰু আমাৰ লগত এজন গাইড আছিলে। আপোনালোকৰ ইচ্ছা, গাইড ল'ব পাৰে নল'ব পাৰে। যদি আপোনালোকে কাশ্মীৰত আহে তেতিয়াহ'লে মই প্ৰেফাৰ কৰোঁ যে আপোনালোকে গাইড লওক। আৰু ফ্ৰেণ্ডছ, এয়া চাওক, আমি ফেজ 1ত আহি পালোঁ। ইমান ধুনীয়া লোকেশ্যন আৰু গণ্ডোলা ৰাইডৰ কাৰণে যিমানখিনি লাইন পাতিব লাগে আৰু বহুতৰে মানে টয়লেটৰ কাৰণে অকণমান প্ৰব্লেম হয়। চ' ইয়াত ওপৰত আহি পেলাই আপোনালোকে ৱাছৰুম, গোটেই খোৱা ষ্টল এইবোৰ গোটেই আছে, প্ৰব্লেম নাই। ইয়াত চাওক বহুত ৰেষ্টুৰেণ্ট আছে আৰু মেইন কথা, কিবা এটা এক্টিভিটি ওপৰত যিমানেই ওপৰত যাব সিমান অক্সিজেন লেভেল কমি যায়। চ' কিবা এটা খাই ল'ব লাগে। ছেকেণ্ড ডে আমি সোণমাৰ্গত যোৱাতে আমি আগতে এক্টিভিটি কৰি লৈছিলোঁ, ইমান উইক হৈ গৈছিলোঁ, একো মানে ৰাতিপুৱা মৰ্ণিং ব্ৰেকফাষ্ট কৰি আহিছিলোঁ, তাৰপিছত আমি এক্টিভিটি কৰিছিলোঁ, তাৰ বহুত উইক হৈ গ'লোঁ। ইয়াত এনেকৈ নকৰিলোঁ, আমি আগতে খাই ল'লোঁ তাৰপিছত এক্টিভিটিবোৰ কৰিলোঁ, ত' উইকনেছ লগা নাই।
आपका भी बनाता हूँ सॉफ्ट है पूरा सॉफ्ट। Emanu, gimana so? চ' এতিয়া আমি ফেজ 1ৰ পৰা ৰিটাৰ্ণ গৈ আছোঁ। আৰু ইয়াৰে পৰা আমি ডাইৰেক্টলি যাম কিছুমান স্পট চাব যিহেতু পেকেজত আছিলে। ববি ফিল্ম আপোনালোকে শুনিছে চাগে, বলিউড ফেমাছ মুভি। চ' আমি তাতে সেই স্পটটো চাব যাম। আৰু এইটো স্পট ববি ফিল্ম ইয়াতে শ্বুট কৰিছিলে। আৰু এনেকৈ গোটেই স্পট সিহঁতে ঘোঁৰাত এনেকৈ ঘূৰাই দেখুৱায় আৰু পাৰ ঘোঁৰা সিহঁতে 2000কৈ লয়। Hai kau dia mah? আৰু ৰাজেশ খানাৰ বহুত ফেমাছ ছং জয় জয় শিৱ শংকৰ, এই গানটো আপোনালোকে শুনিছে চাগে। এইটো মন্দিৰতে শ্বুট কৰিছিলে এই গানটো।
চ' ফ্ৰেণ্ডছ এনেদৰে কাশ্মীৰৰ ব্লগ ইয়াতে শেষ কৰিলোঁ আৰু কোনোবা যদি জানিব বিচাৰে আমাৰ কিমান গ'ল পেকেজ চ' এটা ভিডিঅ' মই বনাই দিম যদি আপোনালোকক লাগে জনাব আৰু নেক্সট ভিডিঅ'লৈ আকৌ লগ পাম তেতিয়ালৈকে আপোনালোকে মোৰ চেনেলটো এনেদৰে মৰম দি থাকিব চাই থাকিব আৰু নেক্সট ভিডিঅ'লৈ আকৌ লগ পাম থেংক ইউ ফৰ ৱাচিং